নমস্কাৰ বন্ধু বান্ধৱীসকল, সৰ্বপ্ৰথমেই সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ অযুত শুভকামনা জনালোঁ। ভগৱানৰ ওচৰত প্ৰণিপাত জনাওঁ, নতুন বছৰটোৱে আমাৰ সকলোৰে বাবে সুখ সমৃদ্ধি আৰু অনাবিল শান্তি কঢ়িয়াই আনে যেন। সকলোৰে জীৱন যাতে মধুৰৰ পৰা মধুৰতম হয়। 2021 তুমি সকলোৰে জীৱনৰ পৰা অমংগলবোৰ দূৰ কৰি এক সুখৰ ৰেঙনি কঢ়িয়াই আনা, তাৰে কামনা কৰিলোঁ। বাৰু বন্ধু বান্ধৱীসকল, আজি আমি গৈ আছোঁ দৌল গোবিন্দ মন্দিৰ, আৰু দৌল গোবিন্দ মন্দিৰ আছে উত্তৰ গুৱাহাটীত। এতিয়া আমি গৈ আছোঁ বৰ্তমান, এতিয়া শৰাইঘাট পাইছোঁ। আপোনালোকে দেখিছে এয়া শৰাইঘাটৰ ওপৰত গৈ আছোঁ আমি এতিয়া। অলপ সময় লাগিব আৰু তাৰপিছত আমি উপস্থিত হ'মগৈ দৌল গোবিন্দ মন্দিৰত। চাই থাকক আপোনালোকেও। হে গাইজ, আমি আহি উপস্থিত হৈ গৈছোঁহি দৌল গোবিন্দ মন্দিৰ পালোহি এতিয়া। চাওকচোন আপোনালোকে, ইমান ধুনীয়া পৰিৱেশ, মানে আপোনালোকক মই এতিয়া বুজাব পৰা নাই। আপোনালোকে যেতিয়া আহি নিজে চাব তেতিয়া আপোনালোকে নিজে অনুভৱ কৰিব পাৰিব কেনেকুৱা লাগে। ইমান ধুনীয়া, মনটো এনেই ভাল লাগি যায়, আৰু ইমানেই চাফ চিকুণ কৰি থৈছে, ইমানেই ধুনীয়া পৰিৱেশটো। ইমান এইবিলাক আহিছে, ফটো মাৰিছে চবেই নিজৰ। আপোনালোকেও যদি গুৱাহাটী আহে, নিশ্চয় এবাৰ উত্তৰ গুৱাহাটীলৈ আহিব, দৌল গোবিন্দ মন্দিৰ চাব, বহুত ভাল লাগিব। যদি নাচাই কিন্তু বহুত মিছ কৰিব দেই। ইমানেই ধুনীয়া, চাওক না, কাগজ এখিলা পৰি থাকিবলৈও দিয়া নাই তাত। আপোনালোকেও আহিব, ভাল লাগিব। ফটো চটো মাৰিলোঁ, অলপ দেখিলোঁ। তাৰপিছত আমিও এতিয়া ৰিটাৰ্ণ হৈছোঁ আৰু গাড়ীত বহিলোঁ আমি। গৈ আছোঁ আকৌ কামাখ্যা। নীলাচলৰ বুকুত এতিয়া কেনেকুৱা লাগিছে কৈ দিয়া। মজা। আমি উত্তৰ গুৱাহাটীৰ পৰা আহি সোমালোঁ কামাখ্যা। কিমান ধুনীয়া লাগিছে, ৰাতিৰ মহানগৰী।
কেনেকুৱা লাগিছে ভাবিব নোৱাৰি, ইমানেই ধুনীয়া লাগিছে পৰিৱেশটো। আৰু গাড়ীবিলাক দেখিছেনে, সৰু সৰু অকণমান লাগিছে। আমি বৰ্তমান আছোঁ এতিয়া নীলাচলৰ বুকুত, আৰু কামাখ্যা মন্দিৰৰ সোমাইছোঁ যেতিয়া দৰ্শন কৰিবলৈ। আৰু এটা ভিউ চাওক না, ৰাতিৰ ভিউ চাওক, ইমানেই ধুনীয়া। ওপৰৰ পৰা কেনেকুৱা লাগিছে মানে, কিবা জিলিকা মানে আকাশখনত তৰা ৰাতি ওলাই থাকিলে আমি যেনেকুৱা লাগে তেনেকুৱা লাগিছে ওপৰৰ পৰা। গাড়ীবিলাক সৰু সৰু অকণমানিকৈ দেখি পাইছোঁ। আপোনালোকে হয়তো দেখিব পৰা নাই, মই ইমান জুম কৰিব পৰা নাই। চাওকচোন আপোনালোকে যেতিয়া নিজেই আহিব নহয়, তেতিয়া আপোনালোকে অনুভৱ কৰিব পাৰিব কিমানেই ধুনীয়া লাগে। ইয়াতে চাৰিওফালে দোকান কিবা কিবি বস্তু চব আছে, আৰু বেগ কিবা যি লাগে আপোনাৰ কিবা কিবি চালোঁ। আৰু আমি সৰু সুৰা কিবা এটা দুটা বস্তু ল'লোঁ, চায়ে ভাল লাগে বস্তুবিলাক। এতিয়াও মানুহ আহিয়ে আছে, এইফালে গৈও আছে। পৰিৱেশটো দেখুৱাই দিছোঁ আপোনালোককো অকণমান। আজি দিনটো ভাগৰো লাগিছে, আৰু উত্তৰ গুৱাহাটী গ'লোঁ, আকৌ বাহিৰে কামাখ্যা। এতিয়া ঠাণ্ডাও পৰিছে, ঠাণ্ডা লাগিছে বহুত। আমিও যাওঁ আৰু আজিলৈ ভিডিঅ'টো সামৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰি দিয়ক, বাই বাই।